তো আজি আকৌ গধূলি হ'ল। তোমাৰ মোৰ কিছুমান কথা মনত আকৌ হাৰিলোঁ। তোমাৰ মোৰ কিছুমান কথা মনত আকৌ ভাহি ৰ'ল। অকলশৰীয়া যেন অনুভৱ, মনটো অলপ গম্ভীৰ যেন হৈ আহিছে। তুমি দিয়া প্ৰতিশ্ৰুতিবোৰ মিঠা মাতষাৰ আকৌ মনত পৰিছে। আজি আকৌ গধূলি হ'ল। সময় ৮:৩০, লাহে কৰি সকলো শুব লৈছে। ৯টালৈকে এক নিজান পৰিৱেশ। হেডফোনডাল কাণত লগাই জুবিনদাৰ এটি পুৰণি গীত দুচকুৰে বাগৰি আহিছে আশাৰ চকুলো। বিষাদ বেদনাই বুকুতে খুন্দিয়াই মৰমে কান্দিছে হাই কাকো নেপায়। এইদৰে এই গানটি বজায় বিচনাত ইবাগৰ সিবাগৰ, মাথো তোমাৰ চিন্তা। এতিয়াও মনত আছোনে বাৰু মই? হঠাৎ এটা হোৱাটছএপৰ নটিফিকেশ্যন আহিল। মোবাইলটি হাতত লৈ দেখিলোঁ, ঐ কি খবৰ? বহুত দিন খবৰ খাতি নাই যে তোৰ, কি কৰি আছ? লগৰ এটাৰ মেছেজ আছিল। ৰিপ্লাইত মাত্ৰ ভাল বুলি দি মোবাইল ডাটাটো অফ কৰি দিলোঁ। হঠাৎ মোবাইলৰ পৰা ফটো এপছটোৰ পৰা এটা নটিফিকেশ্যন আহিল। তাত ক্লিক কৰি চালোঁ, 1 year old memories। তাত ক্লিক কৰাৰ লগে লগে কিছুমান ফটো দেখিবলৈ পালোঁ। 1 বছৰ পুৰণি ফটো কেইকপি আছিল তাই। সেইদিনা তাই বহুত সুখী আছিল। মোক কৈছিল, তুমি মোৰ মনটো বহুত ভালকৈ বুজি পোৱা। তোমাৰ লগত কথা পাতি ভাল লাগে। তাই সেইদিনা মোক এপাহ গোলাপৰ ফটো মাৰি মোলৈ চেণ্ড কৰিছিল আৰু তাইৰ দিনত ক্লিক কৰা বহুতো ফটো চেণ্ড কৰি কৈছিল, কেনেকুৱা লাগে বাৰু মোক দেখিবলৈ? মই ধুনীয়া হয় নাই বাৰু? কোৱা না, তোমাৰ কেনেকুৱা লাগে? তোমাৰ সেই প্ৰশ্নবোৰ শুনিবলৈ যেন সকলো ৰৈ যায়। তোমাৰ সেই প্ৰশ্নৰ উত্তৰ দিবলৈ যেন মই স্তব্ধ হৈ তাতেই ৰৈ যাব বিচাৰোঁ। আজি আকৌ গধূলি হ'ল, তোমালৈ মনত পৰিছে।